এভৰিৱান মোৰ শিক্ষাজ কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালেই আছে। মোৰ খবৰো বৰ্তমান ভাল আৰু আজি এটা মই ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। যিহেতু এইদিন মানে ব্লগবোৰ মই কণ্টিনিউ কৰিব পৰা নাই, যিহেতু একেৰাহে বৰষুণ দি আছে, গতিকে বাহিৰত গৈ ভিডিঅ' বনোৱাটো মানে সম্ভৱ নহয়, একেবাৰে ওলাই যাব পৰা নাই। গতিকে আজি ভাবিছোঁ যেনেকৈ নহওক ঘৰৰ ভিতৰৰ পৰা হ'লেও ব্লগ এটা দিম। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু পূৰা হুলস্থুল শুনিব পাৰে, যিহেতু এতিয়াও পূৰা বৰষুণ দি আছে মানে। তথাপি আৰম্ভ কৰিছোঁ আৰু এতিয়া 11টা বাজিছে, মানে আমি ব্ৰেকফাষ্ট কৰি মেলি কাম বন কৰি সকলো ফালৰ পৰা আজৰি। এতিয়া লাহে লাহে ভাত বনাম আৰু দেখুৱাই থাকিম আপোনালোকৰ দিনটো কি কৰোঁ কি নকৰোঁ। আশা কৰিছোঁ আপোনালোকে চাব আৰু চাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। মানে এতিয়া পূৰা আজৰি আৰু ইহঁত দুটা মানে বেটা আৰু বেটি বাহিৰত খেলি আছে। বৰষুণটো অকণমান এৰিছে। ৰাতিপুৱাৰ পৰা ঘৰৰ ভিতৰত সোমাই সিহঁত দুটা পূৰা আমনি পাই গৈছিলে, এতিয়া অকণমান বাহিৰত খেলিছে। বলক চাওঁগৈচোন সিহঁত দুটা। দুইটা কি কৰিছা? হাই কৰিছে, চাওঁ কৰি চাওঁ কি কৰিছা ইয়াত আহি ঘৰলৈ বোলা। সেইজন আহি পালে দেই, পুৰা ৰেইনকোট পিন্ধি একদম। এতিয়া দুপৰীয়া সাজৰ ভাত খাব লৈছোঁ। এফালে চিকেন, ভাত, নেমু, পিঁয়াজ আৰু জলকীয়া। পটককৈ ভাতকেইটা খাই লওঁ এতিয়া। হাই ফ্ৰেণ্ড, অথনি আৰু ভাত খোৱাৰ পিছত ভিডিঅ' কৰা নহ'লে অলপ ৰেষ্ট ল'লোঁ। এতিয়া আবেলি সময়ত বৰষুণটো যিহেতু এৰিছে, অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। দেখুৱাই থাকিম ক'ত যাওঁ কি কৰোঁ। বহুত দিন বৰষুণৰ কাৰণে ওলাই যাব পৰা নাছিলোঁ, আজি পাইছোঁ। গতিকে হাই ফ্ৰেণ্ড, মই যে কৈছিলোঁ ফুৰিব যাম বুলি, পালোহি এতিয়া। আজি খানা খাম বুলি ভাবিছোঁ ন, অবতৰীয়া খানা। এতিয়া প্ৰসাদ খাই আছোঁ। খানা খাম বুলি কয় এতিয়া ৰাইজ কাৰো খা হ'বই নাই। আমি এনেই বহি আছোঁ আৰু আবতৰীয়া খানা উলিয়ালোঁ। এতিয়া বহি মোবাইল চাই আছে। এগৰাকী তলত বহি আছে, এগৰাকী বহিছে, খাবলৈ পাওঁ নাপাওঁ এগৰাকী ওপৰত বহিছে। খানা কি হয় হ'ব, খানা পোচ মাৰিছে নেকি ঠিক নাই আৰু। হাঁহ আনিবলৈ গৈছে, পোৱা নাই। চাৰে 7টা বাজি গ'ল, এতিয়া হাঁহ আনিব গৈছে, নাই আজি। আগতীয়া খানা, বৰষুণ বেছি, হাঁহ খাব মন গৈছে, খাব মন গৈছে। ঠাণ্ডা বতৰ, ডাৱৰীয়া বতৰ। সেইকাৰণে আমাৰ 3 ঘৰ মিলি পেলাই এটা হাঁহ খাম। বনাব কোনে? সকলোৱে বনাব। অঁ, দেখুৱাই থাকিম কি বনাওঁ কি কৰোঁ ন। এতিয়া জুইশালত বহি আছে, ইফালে বৌয়ে মাংস বনাই আছে। এয়া বেগ লৈ আমাৰ খুৰী হাঁহ কৈ দিয়া, এইফালে মাংস বনাইছে, ব্ৰইলাৰ আৰু পচলা। হাঁহৰ মাংস বনাবলৈ আছে, এইটো শুকান ভাজি হ'ব। হাঁহ মাংস আৰু কোমোৰা জুইশালত বনালে এনেও ভাল লাগে, গতিকে জুইশালতে বনাইছে। এইফালে বহি আছে, কেতিয়া হ'ব খাম বুলি বহি আছো আৰু পুৰণি পৰম্পৰা। অঁ, জুইশালত। এইফালে ব্ৰইলাৰ বনিয়ে যায়। পচলা দিয়া নাই নহয় ন? দিলে। পচলা আৰু চিকেনৰ শুকান ভাজি হৈ গ'ল। এতিয়া বৰ হাঁহ বনাব আৰু ধুনীয়া কালাৰ আহিছে, খাবও ভাল লাগিছে। টেষ্ট কৰি চালোঁ, ধুনীয়া লাগিছে খাবলৈ। ৰান্ধনি হ'ল এইগৰাকী। হাই, কেতিয়াবা মাতিব দেই, বনাই দিব ন? বনাই দিম। জুইশালত বনাইছে, জুইশালত। সেয়া আমাৰ ইমান ধুনীয়া কালাৰ আহিছে। হাঁহৰ মাংস ৰেডি, হাঁহ আৰু কোমোৰা দি হাঁহৰ মাংস। ভাত ল'লোঁ দেই, কলপাতত দিছে। হাঁহৰ মাংস আৰু কোমোৰা, দালি, ভাত আৰু চিকেন আৰু মছলা চব্জিটো জুতি চাই আমি হেল্প কৰি দিলোঁ। এইফালে চবেই খাই আছে, এইফালে দেউতা খাই আছে, এইফালে ভাইটিহঁতে খাই আছে, এইফালে ককাহঁতে, এইফালে ধুনু, বৌ, বেটি নোখোৱাকৈ উঠি গ'ল। এতিয়া ৰাতি 12টা বাজিলে, আমি পালোহি আৰু ভাবিছোঁ ভিডিঅ'টো এতিয়া শেষ কৰোঁ, যিহেতু বহুত ৰাতি হ'ল। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।